হয় আমি আইছো আজি পদুম ফুলৰ অনুসন্ধানত আমি এখন থলত নামিছো বৰ্তমানলৈ আপোনালোকে দেখিছে পানী কিমান হৈছে তাই এককাল পাই গৈছে মই এটা এককাল পানীত মই ডুবি আছো আৰু নাজানো কিমানখিনি মই পাওঁগৈ আমি আৰু আগুৱাই যাম বুলি ভাবিছো কিন্তু যাব নোৱাৰিম চাগে আপোনালোকে দেখিছে এইটো হয় পদুম ফুল আৰু পদুম ফুলৰ বিষয়ে আপোনালোকে জানেই চাগে নতুনকৈ ক'ব নালাগে কিন্তু কিমান যে ভাল লাগে আপোনালোকে চাওক এই পদুম ফুলটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু ডাঙৰ ফুল আপোনালোকে জানেই চাগে এই ৰাষ্ট্ৰীয় প্ৰতীক ভিতৰত পদুম ফুল হয় ফুলৰ ভিতৰত আৰু আপোনালোকে জানে যে শংকৰ আৰু মাধৱদেৱৰ দিনৰ বা শিষ্য আৰু গুৰুসকলে তেওঁলোকে প্ৰসাদ গ্ৰহণ কৰিছিল এই পটত বা এই পাতটোত আপোনালোকে দেখিছে চাগে এইটো হ'ল পদুম ফুলৰ পাত হয় আপোনালোকে চাওকচোন বা কিমান ভাল লাগিছে চাওক আপোনালোকক দুখাই দিছোঁ জুম কৰি দিছোঁ বাৰু ইমানে ভাল লাগে পাতটো মই অলপ আগলৈ আপোনালোকে দেখিছে যে এইবিলাক পদুম ফুল হয় এইবিলাক দেখিছেনে এইবিলাক হ'ল পদুম ফুল হয় ইমানে ভাল লাগে বা ঘৰলৈ যাবই মন নাযায় দেই পানী কিন্তু বহুত মই আজি এটা থাকিম বুলিয়ে ভাবিছোঁ আৰু পানী বহুত কিন্তু কি হ'ব ঘৰলৈ যাবই মন নাযায় তথাপিও গৈ আছোঁ আগুৱাই এককাল হৈছে যদিও আপোনালোকে দুখাই দিছোঁ যে এয়া চাওক পদুম ফুল কেনেকৈ ফুলি আছে আৰু আপোনালোকে জানেই পদুম ফুলটো কিছুমান ঠাইত নাথাকিবও পাৰে বা য'তে ত'তে নহয় পদুম ফুল ইয়াৰ কাৰণ বহুতো আছে বৰ্তমান দুখাই দিছোঁ আপোনালোকক এই পদুম ফুলৰ পাত হয় এইটো পদুম ফুলৰ পাতটো চাওক আপোনালোকে কিমানে ভাল লাগে এইটো চাওক আপোনালোকে পদুম ফুল এইটো পদুম ফুলৰ কলি হয় আপোনালোকে চাওক কিমানে ভাল লাগে এইটো ফুলি আছে চাওক পদুমটো কেনেকুৱাকৈ ফুলি আছে এইবিলাক চাওক পদুম ফুল আপোনালোকে দেখিছে চাগে আগত তেওঁ নেদেখাসকলে চাব পাৰিব এইটো চাওক ইমানেই ভাল লাগে এটা মনোমোহা দৃশ্য আৰু ক'বলৈ গ'লে এইটো চাওক আপোনালোকে পদুম ফুলৰ কলি হয় ইমানেই ভাল লাগে যে ৱাও এনেকুৱা লাগে নহয় আপোনালোকক দুখাই আছোঁ এয়া পদুম ফুলৰ দৃশ্য আপোনালোকে চাই আমি এতিয়া থৰত নামি আছোঁ কিমান পানী হৈছে আপোনালোকে দেখিছে বিকাশ জেগাক দুখাই দিছোঁ আৰু বিকাশ জেগা আমি অলপ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আমি এতিয়া আগবাঢ়ি গৈ আছোঁ অলপ আৰু আপোনালোকক বিভিন্ন ধৰণৰ বস্তু দেখুৱাব আছে আমাৰ ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক আৰু বিভিন্ন ধৰণৰ দেখুওৱা হ'ব কিছুমান দৃশ্য সেইকাৰণে এই ভিডিঅ'টো যাতে আমাক ছাবস্ক্ৰাইব কৰি পেলাই অলপ সহায় কৰে আপোনালোকে দেখিছেনে কিমান পানীৰ মাজত গৈ আছোঁ হয় অলপ চম্পকে আগবাঢ়ি গৈছে আগলৈ তেখেতে আৰু কিছুমান দৃশ্য দেখুৱাব দেখিছে নহয় পানী কিমান হয় তেখেতে এতিয়া এককাল পানীত ডুবি আছে আমি দেখাব খুজিছোঁ ইয়াত বহুত ভেৰণি হয় কিছুমান বস্তু আছে যোনবিলাক বস্তু ইয়াত বাস কৰে আপোনালোকে দেখিছে চাগে এইটো পদুম ফুল দেখিছে কিমান ভাল লাগে ইয়াত চকাটো দেখিছে আপোনালোকে চকাটোৰ মাজত আছে হয়নে কিমান যে ভাল লাগে চকাটো চাওক বা জুম কৰিব দিছোঁ আমি বিকাশ থেকে অলপ জুম কৰিব দিছোঁ যে চকাটো দেখা পায় সকলোৱে হয় হয় এই পাতটো অলপ মৰহি গৈছে বা আপুনি চাওক কিমান ভাল লাগে এইবিলাক ফুল ফুলি আছে আৰু বহুত আছে কিন্তু আমি যাব নোৱাৰিম কিয়নো এতিয়া আমাৰ দেখুৱাই দিছে বিকাশ থেকে আমি এককাল পানীত এতিয়া ডুবি গৈ আছোঁ আৰু আমি যাব নোৱাৰিম চাগে চেষ্টা কৰিছোঁ আমি কিমান যাব পাৰোঁ এয়া চাওক আপোনালোকে পদুম ফুল অনুসন্ধানত আমি আহিছোঁ এখন ফুলত আপোনালোকেও চাব পাৰে এয়া চাওক পদুম ফুল ইমানে ভাল লাগে এইবিলাক চাওক আপোনাক বিকাশক মই এইটো দেখুৱাব খুজিছোঁ বিকাশ এতিয়া তুমি এইটো কি জুম কৰি দিয়া অলপ হয় মই অলপ যাবলৈ অসুবিধা হৈছে কাৰণ মোক এই থলত থকা কিছুমান সৰু সুৰা গছ গছনি মোক বাধা দিছে যাবলৈ পানীৰ পৰা তথাপিও মই কষ্ট কৰিছোঁ যাবলৈ হয় মই এতিয়া এই ফুলটোৰ ওচৰত উপনীত হৈছোঁহি এটা সুন্দৰ ফুল দেখা পোৱা গৈছে মই তাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম অনুৰোধ জনাইছোঁ বিকাশ তুমি এইটো দেখুৱাই দিয়া হয় এইটো চোৱাচোন কিমান যে ভাল লাগিছে এইটো চোৱা তুমি ভালকৈ চোৱা এইটো এটা চোৱা হয় আপোনালোকে নিশ্চয় দেখিছা কেনেকুৱা লাগিছে আৰু ইয়াত যিবিলাক পাহ আছে চোৱাচোন কি যে মজা পাহ চিজিল লাগি আছে গোটেইবিলাক হয় হয় ইমানে ভাল লাগিছে বা দেই ক'ব লগা এইটো জানো কোনোবা সজাইহে থৈছে বা কোনোবা বনাই দিছে এইটো চোৱাচোন কলিটো কিমানে ভাল লাগিছে হয়নে আৰু দেখুৱাই দিছোঁ মই এইবিলাক ফুল চোৱা তুমি কিমান যে ভাল লাগিছে
পদুম ফুল হয় চব। আৰু এই পাতবিলাকতো দেখিছে, এইবিলাক পাতত আগতে প্ৰসাদ খোৱা হৈছিল হয়, বহুতে এতিয়াও নাজানে। যিবিলাকে জানে বা জানেই, নজনাবিলাকক মই দেখুৱাই দিছোঁ। এই পাতবিলাক যে আগৰ দিনত প্ৰসাদ খোৱা হৈছিল, গুৰুৰ দিনত, গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ দিনত। আৰু মহাপুৰুষ শংকৰদেৱৰ কথাটো আপোনালোকে জানেই, মই এতিয়া কৈ নাথাকোঁ বাৰু, তেওঁ কৈ দিছোঁ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দিনত যিবিলাক গুৰু শিষ্যৰ মাজত যিবিলাক প্ৰসাদ বিতৰণ কৰিছিল, এই পত্ৰটোতে তেওঁলোকে বিতৰণ কৰিছিল। এই পাত্ৰটো দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, কিমান যে ভাল লাগে চোৱা তুমি, এইবিলাক কলি সৰু সৰু হৈ আছে, এইবিলাক চোৱা তুমি, কিমান ভাল লাগে। ফুল বহুত আছে, কিন্তু আমি যাব নোৱাৰিম। আমি এতিয়া যিমানখিনি যাব পাৰিছোঁ সেইখিনি আমি দেখুৱাব সক্ষম হৈছোঁ, আৰু নোৱাখিনি বা নোৱাৰোঁ। আমি এতিয়া অলপ দেখুৱাইছোঁ, কিন্তু হয়, মোৰ ফালৰ পৰা সকলোলৈ এটা অনুৰোধ জনালোঁ, এই চেনেলৰ জৰিয়তে আমাক ছাবস্ক্ৰাইব কৰি পেলাই আমাক অলপ সহায় কৰে। আমি আৰু আগন্তুকলৈ আপোনালোকক ইয়াতকৈ অলপ উপখাপৰ হাই খাপৰ আপোনালোকক ভিডিঅ' দেখুৱাবলৈ আমি চেষ্টা কৰিম। তাৰ গতিকে কিয়নো আপোনালোকে দেখিছে আমি এতিয়া কিমান পানীত আছোঁ। হয়, বহুত কষ্টত আমি এই ভিডিঅ'টো আমি কৰিছোঁ, কাৰণ কষ্ট হৈছে ভিডিঅ'টো বনোৱা, কিয়নো আমি অকল পানীত আহিছোঁ। তেও ভাল লাগিছে মনত। পদুম ফুল দেখিছোঁ, পদুম ফুল দেখি আমি মনত আনন্দ লভিছোঁ যে পদুম ফুল বহুত দিন আমি চোৱা নাই বা আজি চাইছোঁ। পাতবিলাকো লাগে, এনেকুৱা ভাল লাগে। বা পদুম ফুল বস্তুটো বহুতেই দেখিছে বা দেখাও নাই, ভাগ্য লাগে পদুম ফুল দেখিবলৈ। বহুতে আজিলৈ দেখা নাই পদুম ফুল, কিন্তু আমি দেখিছোঁ আজি ইমানে ভাল লাগিছে। পানী হৈছে যদি আমাৰ কোনো কিন্তু অশান্তি হোৱা নাই, আমাৰ মনটো তেও আনন্দিত হৈছে। আমি জানো আৰু আগুৱাই যাম, কিন্তু আগুৱাই যাব নোৱাৰোঁ। আমাৰ এতিয়া চাৰ্ট পেণ্ট আমাৰ ডেষ্ট্ৰয় হৈ গৈছে, টোটেলি ডেষ্ট্ৰয় হৈ গৈছে আমাৰ চাৰ্ট পেণ্ট। আমি এতিয়া তথাপিও আমি এই ভিডিঅ'টো বনাবলৈ সক্ষম হ'লোঁ, আৰু এতিয়া আমি যাম এজেগালৈ। আমি এতিয়া দেখুৱাই দি আছোঁ, এইটো বাটে আমি আহিছিলোঁ। আৰু আপোনালোকে দেখিছে কিমান পানী, দেখাত কিন্তু অলপ বন বন লাগে, কিন্তু তেও যে কিমান পানী ডুবি আছোঁ, হয় আৰু দেই।